বুজাই নিমখ দিছোঁ অকণমান যিকোনো মাংস মানে যিকোনো নহয় মানে এইবোৰ চিকেন টিকেনবোৰ অকণমান মেৰিনেট কৰি থ'লে ইয়াৰ অকণমান কালাৰ উঠিবৰ কাৰণে জলকীয়া গুড়ি দিছোঁ আৰু অকণমান মিট মছলাও দি দিওঁ লগতে মানে এই ধৰণে সানি পেলাই অকণমান মেৰিনেট কৰি থৈ দিলে মানে ভাল হয় সেইকাৰণে মানে মই এনেকৈ কৰোঁ এনেকৈ কৰি থৈ দিলে মানে অলপ খাবলৈ টেষ্ট লাগে বুলি কয় আৰু আচলতে মছলাটো সোমাই যায় যে মোৰ যে মাতটো সদায় ভাঙিয়ে থাকে আৰু মোবাইলত ইমান ফটা ফটা ওলাই মাতটো পাছত মাতটো নিজৰ মাতটো নিজে শুনিবলৈকে লাজ লাগে কেলে জানো সদায় মাতটো মানে ভঙা চবেই কয় আদা খাবা কেতিয়াবা অকণমান ভাল হৈ যায় আকৌ মানে ডিঙিত কিবা কাহ উঠি থকা নিচিনা কাহ নহয় কিন্তু এনেই এই ধৰণে মেৰিনেট কৰি দিছোঁ আৰু জিৰা ধনিয়া গুড়ি মই পিছাই নাই ইয়াত দিলেও হয় তাৰ তেলত দিলেও হয় ইয়াত দিলে ভাল আৰু মই কিন্তু অকণমান পাছতহে পিছিলেহে দিম গতিকে এই ধৰণে মছলাখিনি সোমালেও খাবলৈ ভাল লাগে গতিকে অকণমান দেৰি থৈ দিওঁ আজি দৈও নাই এনেকুৱা গাখীৰ আছে মানে তাকে বোলো অকণমান দি দিওঁচোন এনেই খাবলৈ টেষ্ট লাগে বুলি কয় অকণমান দৈ এদাই হ'ল গতিকে অকণমান গাখীৰ তাতে দিছোঁ আৰু উতলি থাকোঁতেও মানে দৈ দিলে ভাল লাগে খাই মই তেতিয়াও দিওঁ এতিয়া দৈ গাখীৰ নাই কাৰণে মানে এৱা গাখীৰকে অকণমান দিলোঁ ঘৰলৈ চাহ খাবলৈ অনা গাখীৰ আৰু ইয়াতো অকণমান তাৰে দি দিছোঁ একো নহয় এনেকুৱা দিব পাৰি দৈ দিলে বেছি ভাল হয় গতিকে অকণমান দেৰি থৈ দিওঁ যিমান দেৰি বনোৱা মই বাকী কাম আছে কৰি লওঁ তাৰপাছতে বনাম আপোনালোকেও এনেকৈ বনায় এনেই অকণমান দেখুৱাই পেলাই ভাল লাগে আৰু আদা নহৰু পেষ্টটো অকণমান মাংসখিনি মানে চিকেনখিনি ফ্ৰাই হোৱাৰ পাছত বস্তুটো দিছোঁ এনেই অকণমান ফ্ৰাই কৰি বনালে মানে ভাল লাগে খাই নহ'বা যদি ফ্ৰাই নকৰে নহয় তেতিয়া এনেই বস্তুটো ধৰক কোমল নিচিনা হৈ যায় খাবলৈ আৰু কোমল হ'লে মানে একেবাৰে কোমল হ'লে আৰু গিলিহে দিব লাগে আৰু মানে আপোনাৰ চুবোৱা দৰকাৰ নাই গতিকে মই ব্ৰইলাৰটো বনালেতো ফ্ৰাই কৰোঁৱেই ভালকৈ টানকৈ ৰঙাকৈ ফ্ৰাই কৰোঁ আৰু এইটো অকণমান ডিপ ফ্ৰাই কৰিছোঁ এইটো লোকেল নহয় ফ্ৰাই কৰাৰ পাছত মই এইখিনি দিছোঁ এতিয়া আদা নহৰু পিঁয়াজৰ পেষ্টটো দিছোঁ দি পেলাই অকণমান ধুই পেলাই পানীটো দি দিছোঁ অকণমান পানী দি দিছোঁ এই ধৰণে মই এটা নতুন চেনেল খুলিছোঁ আপোনালোকে চাব একেবাৰে নতুন হয় আজি 2-3 দিনমান হৈছে আপোনালোকে চাই পেলাই লাইক কমেণ্ট কৰিব এই ধৰণে আগৰ চেনেলকেইটা মোৰ অকণমান কিবা এটা খেলিমেলি হ'ল আৰু সেইটো কাৰণে বন্ধ হৈ আছে চেনেলকেইটা খুলি দিয়ে নে নিদিয়ে এপ্লাই কৰিছোঁ খুলি দিয়ে নিদিয়ে নাজানো দিবও পাৰে নিদিবও পাৰে আৰু মোৰ অকণমান ভিডিঅ' দিয়াত মানে অলপমান উল্টা পুল্টা হ'ল খেলিমেলি কৰিলোঁ কাৰণে গতিকে তেনেকুৱা হ'ল গতিকে এতিয়া এইটো নতুন চেনেল হয় আপোনালোকে লাইক কমেণ্ট কৰিব আগৰ দৰে মৰম দিব ভিডিঅ'কেইটা মোৰ চাব গতিকে এই ধৰণে অকণ কিবা কিবি বনাই আপোনালোকক দেখুৱাই থাকিম আপোনালোকে চাই থাকিব হা আৰু এতিয়া মই এইখিনি ভালকৈ সিজিবলৈ দিওঁ আলুখিনি দিলেও অকণমান ফ্ৰাই কৰি ল'ব লাগে আৰু এনেকৈ মাংসও হওক অকণমান মাছটো ফ্ৰাই কৰি লওঁৱে মাংস এনেকৈ ফ্ৰাই কৰি ল'লে টেষ্টিটো উঠে মেৰিনেট কৰি ফ্ৰাই কৰি ল'ব লাগে তাৰপাছত আপোনালোকে মছলা দি পেলাই আমি এনেই লং ইলাচিটো বৰকৈ নাখাওঁ আৰু বেছিকৈ নিদিওঁ এনেই এটা নে দুটা দিছোঁ এইবোৰ ডালচেনি ইলাচি এইবিলাক নিদিওঁ আমি আৰু এইখিনি মছলাখিনিয়ে দিওঁ মছলাটো খুব বেছি নিদিওঁ আৰু আদা নহৰুটো বেছিকৈ দিওঁ গতিকে মোৰ ভিডিঅ'টো চাই থাকিব প্ৰায় হৈ গ'ল আৰু কোমলীয়া হেৰি যে মুৰ্গীটো মানে জীয়াকৈ আনিছিলে বৰ ডাঙৰ নহয় 3 পোৱা মানৰ হ'ব বা কাটোতে চাগে আধা কেজিমান হ'ল নেকি এইখিনি মান ধনিয়া দিছোঁ আৰু কোমলীয়া পোৱালি খুব পটককৈ সিজি যায় ন এই মান ধনিয়া দিছোঁ দি পেলাই
হৈয়ে গ'ল আৰু খুব ধুনীয়া গোন্ধ এটা আহিছে আপোনালোকে এই ধৰণে বনাবচোন মেৰিনেট কৰি থ'ব অকণমান মাংসয়ে ভাল লাগে খাই অকণমান খৰতাকৰ বস্তু খাই যে ভাল লাগে ন এতিয়া এয়া কেইপিচমান আমাৰ মানুহ 3জন ধুনীয়াকৈ হ'ব আৰু হেনে এয়া জোল চোল থোৱা নাই অকণমান পানী দি দিম নেকি একেবাৰে শুকান হ'লেও একেবাৰে শুকাই গ'লে ভাল নালাগে ন অকণমান চিপচিপিয়া হ'লে ভাল লাগে গতিকে মানে ধুনীয়া যে মছলাৰ গোন্ধটো আহিছে এয়া অকণমান চিপচিপিয়া নিচিনা হৈছে একেবাৰে শুকান হ'লে ভাল নালাগে ন এইখিনি পানী এতিয়া নমোৱাৰ পাছত আকৌ এইখিনি পানীও টানি নিব শুকাই যাব গতিকে এই ধৰণে অকণমান 1 মিনিটমান থৈ পেলাই আৰু অফ কৰি দিম গেছটো চিমত থৈছোঁ তাৰপাছত অকণমান হ'লে মানে